বিষয়ৰ শোকৰ কহু পাইয়াৰে হৰি পদ সেৱা মানৱীবিনে নাই নাম পৰম ধন চিন্তহু মন ভাইয়াৰে তনু চিন্তামণি বিফল হি যায়। আকৌ কৈছে বিষয় কাচক লাগি মানিক বিকায়। প্ৰভুসকল এজন খৰিকটীয়া তেওঁৰ দুখ দুৰ্গতি দেখি ৰজাই তেওঁক এখন চন্দনৰ বাগান দি দিলে আৰু তেওঁ কি কৰিলে গোটেই গাল গছ কাটি ডেইলি খৰি ফালি খৰি বিক্ৰী কৰি শেষ কৰি দিলে। কাৰণ তেওঁৰ কাৰণে সেইটোৱে মূল্য। এজনক আৰু গুৰুৱে চন্দন এটুকুৰ দিলে, কাঠ এটুকুৰ দি কলে বোলে এইটো এনেকে ঘঁহি ঘঁহি যি চন্দন লেপন পাবা সেইটো গাত ঘঁহিব লাগে, সৌন্দৰ্য বাঢ়ে, সুগন্ধি হয় আৰু মন প্ৰফুল্লিত হৈ থাকে। তেওঁ কেইদিনমান ঘঁহিলে, খুব ঘঁহি শিলত ঘঁহি ললে। তাৰপিছত তেওঁৰ বিৰক্তি লাগিল, বোলে এইটোনো কিমান ঘঁহি থাকিম, সেইকাৰণে কাঠ টুকুৰা পুৰি পেলাই ছাই বনাই বোলে গাত ঘঁহি থাকিলে। একেই কথা বোলে, এইটো ঘঁহি গুড়া কৰাতকে জ্বলাই পেলাই যেতিয়া ছাই হৈ গল আকৌ পানীত সানি পেলাই মুখে গায়ে সানি লৈ আছে, কি হব? মানে ভাগৱততে লিখিছে এই উদাহৰণ যে মলয়া চন্দনো কোনোবাই পুৰি পেলাই ছাই ঘঁহে, তাৰ ব্যৱহাৰটো নাজানে। গতিকে আপোনাৰ জীৱনত গুৰু প্ৰদত্ত যি নাম, সেই নামক বহুতে বিষয় সুখৰ কাৰণে ব্যৱহাৰ কৰে আৰু বহুতে এই নামক তেওঁলোকৰ জীৱনৰ পৰম অমূল্য সম্পদ হিচাপে গ্ৰহণ কৰে। সেইকাৰণে কৈছে হে ৰাম পৰীক্ষিত নৃপে পাছে পুচন্ত সুকত চন্দ্ৰ সূৰ্য বংশৰ কুহিলা কথা যত ৰাম পাছে নাৰায়ণে যদু বংশে অৱতৰি কহিউক কেন কৰ্ম কৰিল হৰি ৰাম মহাজ্ঞানী গণে যাক গাৱে বিশ্ৰাম সংসাৰৰ ঔষধ কৰ্ণৰ বিৰাম ৰাম হেন কৃষ্ণ কথা নুশুনিব কোনৰে ঔ একে মহাপাপী আত্মঘাতকী পৰে। মহাৰাজ পৰীক্ষিতে গুৰুদেৱ শুকৰ প্ৰতি নিবেদন কৰিছে যে হে গুৰুদেৱ, তুমি মোক চন্দ্ৰ সূৰ্য বংশৰ কথা যিমান পাৰা কলা, কিন্তু এতিয়া মই ভগৱন্ত পুৰুষে যদু বংশত অৱতাৰ লৈ কি কি কৰ্ম সাধন কৰিলে এই কথা মোৰ জানিবলৈ মন গৈছে। মই আৰু বেলেগ কথা নুশুনে, এই কথাই বাই-সকল, এগৰাকী ব্যক্তিৰ জীৱনত এগৰাকী সৎগুৰু প্ৰাপ্তি হোৱাটো তেওঁৰ জীৱনৰ ভাগ্য।
বহু ভাগ্যৰ বলতহে এজন ব্যক্তিয়ে তেওঁৰ জীৱনত এগৰাকী সৎগুৰু প্ৰাপ্তি হ'ব পাৰে। আৰু এগৰাকী সৎগুৰুৰ জীৱনত বিশ্বস্ত আৰু মানে দাসত্ব মানি লোৱা শিষ্য প্ৰাপ্তি হোৱাটো গুৰুৰ কাৰণে আকৌ পৰম সৌভাগ্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জীৱনত মাধৱদেৱৰ দৰে শিষ্য প্ৰাপ্তি হোৱাটো গুৰুজনাৰ কাৰণে পৰম ভাগ্য। যদি মাধৱদেৱক তেওঁৰ জীৱনত নাপালেহেঁতেন তেতিয়াহ'লে হয়তো বহু সৃষ্টি আজিও বেকত নহ'লহেঁতেন। আৰু মাধৱদেৱৰ জীৱনৰো পৰম ভাগ্য যে তেওঁ শংকৰদেৱৰ নিচিনা এগৰাকী গুৰু তেওঁৰ জীৱনত প্ৰাপ্তি। শুকদেৱৰ জীৱনৰ পৰম ভাগ্য যে তেওঁ পৰীক্ষিতৰ নিচিনা এগৰাকী শিষ্য তেওঁৰ জীৱনত প্ৰাপ্তি হৈছে, যাক তেওঁ ভাগৱত কথা ক'বলৈ পালে। আৰু পৰীক্ষিতৰ জীৱনৰ পৰম সৌভাগ্য যে তেওঁ শুকৰ নিচিনা এগৰাকী নিৰ্গুণবাদী পুৰুষ, পৰম বেদজ্ঞ শাস্ত্ৰজ্ঞ গুৰু তেওঁৰ জীৱনত তেওঁ গুৰু হিচাপে প্ৰাপ্তি। শুকদেৱৰ কথা ভাগৱতত বৰ্ণন কৰিছে। শুকদেৱ যেতিয়া আহিছে, শুকদেৱ বিবস্ত্ৰ আছিল, তেওঁৰ শৰীৰত এচিকুটো কাপোৰ নাছিলে, বিবসনা, দিগম্বৰ। আৰু তেওঁক পগলা বুলি শিশুবিলাকে শিল দলিয়াইছে তেওঁৰ গাত। গাঁৱৰ শিশুবিলাকে এনেকে শিল চিল দলিয়াইছে। কিন্তু সেই শিশুবিলাকৰ শিলৰ দলি তেওঁৰ শৰীৰত লাগি শৰীৰ ফাটি গৈছে, শৰীৰৰ অনিষ্ট সাধন হৈছে। কিন্তু তেওঁ কোনো ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত নকৰি নিজৰ গতিত নিজে নিজে গৈ আছে। আৰু নগৰৰ যিবিলাক নাৰী আছে, তেওঁলোকে দেখিছে যে ইমান সুন্দৰ শৰীৰৰ এগৰাকী পুৰুষ, দেখিলেই কান্তি আহে, ভগৱানৰ দৰে দেখাত, সাক্ষাৎ কৃষ্ণ। গতিকে সেই কামিনীসকলে সেই পুৰুষৰ সংস্পৰ্শ পাবৰ কাৰণে পিছে 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 বহু নাৰী আহিছে। কিন্তু আহি 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 শুকদেৱ যেতিয়া সেই ভৰা ব্ৰহ্মসভাত, ঋষিসকলৰ সভাত, য'ত পৰীক্ষিত বহি আছে, সেই স্থানত যেতিয়া জাজ্জল্যমান অৱস্থাত শুকদেৱ আহি উপস্থিত হৈছে, শুকদেৱৰ শৰীৰৰ পৰা ওলোৱা সূৰ্যসম ৰশ্মি, বিশেষ প্ৰকাশ, জ্যোতিমান আৰু শুকদেৱৰ যি পাণ্ডিত্যৰ প্ৰকাশ, তাকে দেখি শৌনক আদি ঋষিসকলে সকলোবিলাক নিজৰ স্থানৰ পৰা থিয় হৈছে আৰু শংখ ঘণ্টা ভেৰি বজাই শুকদেৱৰ জয় জয়কাৰ কৰিছে। তাৰপিছত সকলোৱে তেওঁক দণ্ডৱত প্ৰণিপাত নিবেদন কৰিছে। তেতিয়াই শিশুবিলাকে ভাবিছে যে এইজন পগলা নহয়, আৰু নাৰীবিলাকেও ভাবিছে যে আমি ভবাৰ নিচিনা এইজন এজন তেনেকুৱা পুৰুষ নহয়, এইজন এগৰাকী সিদ্ধ পুৰুষ, সাধক।